নমস্কাৰ দৰ্শক স্বাগতম জনাইছোঁ আপোনালোকৰ এটা অন্য ভিডিঅ'লৈ। আজি মই আপোনালোকক শ্বুটিঙৰ ভিডিঅ' দেখাম, কাৰণ মই বেলেগত গৈ ভিডিঅ' কৰিব আজি নোৱাৰিম, কাৰণ এইটোৱে হ'ল শ্বুটিং থাকিলে মানে বেলেগত যাব নোৱাৰোঁ, কেৱল মই শ্বুটিঙতে ব্যস্ত থাকিব লাগে। সেইকাৰণে মই আপোনালোকক শ্বুটিঙৰে ভ্লগ এটা দেখাম আৰু আপোনালোকে শেষলৈকে চাই থাকিব। আজি মানে ধামাকা এটা ভিডিঅ' হ'ব গৈ আছে, খিটিকাই খণ্ড হ'ব আজি, খিটিকাই এটা ভিডিঅ' কৰিম আজি আৰু খুব কমেডি হ'ব। আপোনালোকে চাব, আমাৰ মেইন চেনেল ভাঙা টিভিত থাকিব আৰু এয়া আমাৰ নেমু পূৰা মানে মোবাইল টিভি বহি আছে ৰাতিপুৱাই আৰু কাম বন একো নাই, কেৱল মোবাইল, কেৱল ফ্ৰী ফায়াৰ। আৰু তই ফ্ৰী ফায়াৰটো কম নহ'লে তোক মই ভাল কোপ দিম, বুজি পাইছা? একচনা রাম আমার এওর লগতো যে কি হব এই ফুটা খখুৰিটো আৰু বোলে ভুল লাগিলে ফুটা নেকি? ফুটা আৰু এটা হাঁহি আছে, কি কি বুলি কৈছে? ফুটা ফুটা ভুল হৈ আছে শ্বুটিঙত আৰু এনেকৈ ভুলৰ মাজতে আমি শ্বুটিং কৰি থাকোঁ শুদ্ধ কৰি। গতিকে এটা শ্বট মাৰোঁতে আমাৰ কেতিয়াবা বহুত এইবাৰ লাগিল, লাগি যায়, কেতিয়াবা ভুল হৈ যায় আমাৰ। গতিকে ইয়াততো বেছিয়ে ভুল হয়। আৰু একা কাৰা পিন্ধাই দিছোঁ, এইবিলাক চিয়া হ'ব মন বাবে। মই মানে আৰু অলপ চিয়াবলৈ খুজিছোঁ। হয় নেকি? হয়। দেখিছা লাগি আছে এটা কি পিন্ধে ই? শাৰী 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 পিন্ধা তই? হয়। এনে তোতকৈ ওপৰত আহিছে এইবাৰ মাৰ্কেটত, এইবিলাক শাৰী পিন্ধে। আৰু এনেই বঢ়িয়া, নমস্কাৰ দিয়া। নমস্কাৰ বৰা বহুত ভাল লগা হৈছে, বঢ়িয়া, বহুত ধুনীয়া দেখা পাইছি। যিসকলে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি কয়। প্লিজ মোক ভাল দেখা হৈছে বোলে। আৰু আৰু অৰিজিনেল এইটো হা, আৰু এইটো হ'ল ডুপ্লিকেটটো। আৰু না বহুত ধুনীয়া লগাইছে। থ্যাংক ইউ গাইস, বহুত ধন্যবাদ। আপোনালোকে এনেদৰে মোক সাপোর্ট কৰি যাব দেই। মানে চাপোৰ্ট কৰি যাব। মানে আপনার কেন আৰু চাও নাই নেমু নেমু চাও এই নেমু কৈ যা। হাই গাইজ, মোক যদি ভাল পাই আই লাভ ইউ এটা কৈ দিবি নেকি? মই লিখাকেইটা কোৱা নাই, কৈছোঁ এইকেইটা কৈছোঁ। আৰু গাইছ এতিয়া মই উঠিম। আৰু গাইজ আৰু এইখন গাড়ী খিটিকাই নতুনকৈ লৈছি এণ্ট্ৰক। এয়া সেইকাৰণে অলকাই দিছোঁ নতুন গাড়ী লোৱা বুলি। নতুন গাড়ী বাই দিয়ে এখন। কিবা নোৱাৰোঁ মই। আৰু কল ক'ত দিয়ে পংকটা দে, পকা সেইটো বেয়া পাওঁ। এয়া বঢ়িয়া কল এটা দিছে, একদম পকা কল, একদম মজা। নতুন গাড়ী ললি মিঠাই খোৱাই আমাৰ খিটিকাই যিহেতু চিপিৰা সেইকাৰণে কল কৰিছে। নাই, এওঁ কিন্তু অলপ দামী কম নহয়, এটাত 5 টকা। কিন্তু ময়ে খাই চাওঁ বাৰু, ময়ে আনিলোঁ আৰু যেতিয়া। মই আমাৰ শ্বুটিঙৰ এটা বহুত ডাঙৰ স্পেচিয়েল কথা ক'ম। যোনদিনা হালধীয়া পিন্ধে চবে হালধীয়া পিন্ধে, খিটিকাই পিন্ধছি, জুৱেলাই পিন্ধছি, আৰু ইফালে অনামিকাই নাই, আমাৰ বুজাবুজিত দেই। আৰু বুজাবুজি তাৰমানে আমি হালধিয়াই পিন্ধো। আৰু এটা নতুন শ্বট আৰম্ভ হ'ব এতিয়া, সেইকাৰণে মানে এই বস্তু আনিছোঁ, আলনাখন। এই আলনাখনৰ মানে আজি কিবা ব্যৱস্থা আছে। আৰু অনাত তাৰপৰা আনিছিলোঁ এইখন আলনা, আৰু এইখন 500 টকা দি কিনিছোঁ। কিমান? 500 টকাত কিনিছোঁ এইখন। কোনে খাইছে? কোনে খাইছে বোলে? স্মৃতি আছিল মানে, ইয়াতে বহুত ধৰণৰ কাপোৰ আছিল, বিভিন্ন ধৰণৰ। আজিৰ পৰা গ'ল আৰু দুখে লাগিছে পাই। ইছ, অলপ দুখ নকৰিবি, ইমান দুখ নকৰিবি বাবা। অলপ এটা লৈ আহিছে বঢ়িয়া। আমাৰ অসমত বা গাঁও অঞ্চলত মুদবা জেগা নোহোৱাকৈ ঔষধি গছ আছে। কিন্তু এইডাল সেই মুদবা যাই পেলাই বাঁহৰ তলত পৰি থকা দেখা পালোঁ। এই ৰুই থওক, অহা বছৰলৈকে আৰু আদা পাম বেছিকৈ। বঢ়িয়া, এতিয়া আধিয়া দিলি। হাতটা দিব পৰা যাব। আদা বঢ়িয়া আদা আছিল। কিন্তু তাতে গাছ গজিল, এতিয়া আকৌ মই উঠি আনি অনাত ৰবা দিছোঁ। চিন্তা অকণমান মুঠি ফালে খাপ দি লৈ আহিছে। আজি ৰাতি আৰু খানা হোৱাটো পূৰা মানে 100% চিয়'ৰ। হাঁহটো অটত নিৰাপদ থৈ দিছোঁ, তাতে হাঁহ পৰি আছে, গাড়ী আহিল নতুনকৈ, হয়নে? তাতে এইখন সম্পত্তি আজি ভাঙা যাব, সেইটো দুখতো খাম। অঁ সৰিয়হ, সৰিয়হ হৈ গ'ল। দে দে এই এখন নতুনকৈ লৈ আহ, নতুনকৈ আনিছে, এহেঁতে আনি পেলাই এটা ভাঙব। তাতে লগালগ আহি কি আৰু দুইটা জুচ লাগবি, আমাৰ দে দে মানে নতুন গাড়ী পালি নেমু তাৰমানে ৰক্ষা নাই। হা তই চলাব নাংগে দেচোন, তই বেলেগ দেচোন, তই মোৰখানা চলাবি।
অনা ডাউৰিয়া একশ্যন দে হে আৰু ইফালে লুকেছি হে আৰু সি যাচ্ছে এইফালে এইটো হা আৰু তই বাৰু ধন তই কাৰণ ধন কাৰণে বহি আছা আৰু এইকেইটা কিমান চলি চাওকচোন বাৰু শ্বুটিঙত শ্বুটিং আৰু ই থাকিলে মই আকৌ তাই অন্তৰৰ পৰা চাই আছে এইটো মোৰতো সেনেকৈ নকবি মই এনেও তহঁতৰ আগে পাই থাকোঁ আৰু সেই দুটা এইকেইটা কিমান চলি আৰু এইটো ই হৈছে আমাৰ দীপজ্যোতি আমাৰ এইটো শাহু বোৱাৰী চলি দেই বহুত ডাঙৰ হ'ল যিসকলে শাহু বোৱাৰী চাইছিল গম পাব এই চলিটো আছিল সৰুতে হয় নহয় আৰু এয়া খিটেকাই নতুন গাড়ী এনেয়ে মানে চলাব এতিয়া আৰু এনেয়ে মানে টেষ্টিং কৰিব মানে গাড়ীখন কেনেকুৱা ভাল নে বেয়া নে কি কোৱালিটি হয়নে নহয় বঢ়িয়া ৰাইট ল'ব এতিয়া আমি নেকি নাজানো আৰু নাই ভাঙি নতুন গাড়ী একদম মই এখন কিনিম ডাঙৰ হ'লেও চাই কৈছোঁ কি কিনিবি তই মই এণ্টক কিনিম এণ্টক বা এণ্টকৰ ইমান ভাল পানে তই এইবাৰ চলি চাম মই তোক দেখাই আছোঁ আৰু ধুনীয়াকৈ বহি আছে মানে ইয়াতে এতিয়া শ্বুটিংটো বৰ্তমান ষ্টপ আছে মানে ষ্টৰি বৰ্তমান মানে ভালকৈ অহা নাই আমাৰ এইটো ৰিচা গুণগুণ আমাৰ এইটো ৰিচা গুণগুণ মই এইটো ৰিচা গুণগুণ ৰিচা গুণগুণ দিছোঁ আৰু আজি শ্বুটিঙৰ লাষ্ট শ্বুটিং মানে এতিয়া আনলা বনাম এহেঁত দুটা লগে লগে লগ কাহিনী আৰু এতিয়া ভিডিঅ'টো কৈ থৈ দিলোঁ ডাঙৰ হ'লে এই চাব পাৰিব কিবা কয় এনেকৈ কয় এনেকৈ কয় বা মা মা এনেকৈ কয় গলো মলো আৰু মোক বিৰাট ভয় কৰে মই গ'লে ওচৰত গ'লে একদম কান্দে হয়নে কান্দা নেকি ঐ আৰু এতিয়া গাইজ ফাইনেলি শ্বুটিং শেষ কৰিলোঁ এতিয়া যামগৈ আৰু ইহঁতো যাব এতিয়া বৰ্তমান অনা বুঢ়া এইবিলাক চকী টকী সামাত ব্যস্ত আৰু এনেই যাবগৈ এতিয়া নেকি আৰু অনা চবতকৈ বেছি দূৰত যাব লাগিব সেইকাৰণে তাই বেছি এটানি কৰি আছে অঁ সেইকাৰণে চব সাম এৰি আছে আমি বাৰু লাহে লাহে যাই থাকিম সেইকাৰণে আমি বাৰু এতিয়া শ্বুটিং সমাপ্ত কৰি আমি এতিয়া খোজ লৈছোঁ ঘৰৰ ফালে আৰু মোৰ জোতাযোৰ ক'ত এইযোৰ জোতা মোৰ জোতাযোৰ পিন্ধি লওঁ ৰ এইযোৰ লাখ টকীয়া জোতা একদম মানে ভাবোঁ লাখ টকা নহ'লে 500 টকা লৈছে জোতা কিন্তু 500 টকীয়া নহয় এইযোৰ 200 টকীয়া জোতা আৰু ৰাতি খানা হ'ব যদি খানা হয় খানা ভ্লগ এটা হ'ব বঢ়িয়াকৈ বঢ়িয়া বাই বাই